নমস্কাৰ বন্ধু-বান্ধৱীসকল, যদি আপুনি এম এ পঢ়ি আছে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে হেল্পফুল হ'ব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় বন্ধুসকল, যদি আপোনালোকে এম এ ফাৰ্ষ্ট চেম থাৰ্ড চেম যিকোনো চেমত পঢ়ি আছে আৰু আপোনালোকৰ ৰিজাল্ট ডাউনলোড কৰিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো চাওক। আপুনি চাওক, ইপিনে অলপ তলপিনে ডাউনলোড কৰি গৈ থাকিলে এম এ এডুকেশ্যন থাৰ্ড চেম 2018-19 আপোনালোকৰ থাৰ্ড চেমৰ বা ফাৰ্ষ্ট চেমৰ আপোনালোকৰ গোটেই ৰিজাল্ট দিয়া হৈছে আৰু ৰিজাল্টবিলাক কেনেকৈ ডাউনলোড কৰিব। এইটো হ'ল এম এ থাৰ্ড চেম এডুকেশ্যনৰ সকলোৰে ৰিজাল্ট একেলগে, কোনে পাছ কৰিছে কোনে ফেইল কৰিছে, গোটেইকেইটা মানে কি বেক আহিছে। ফেইল কৰা বুলিতো কোনো কথা নাই, বেক মানে কি গোটেইকেইটা বস্তু এইটো হেৰি। এতিয়া আপুনি যদি ফাৰ্ষ্ট চেমত, এইটো মই থাৰ্ড চেমত দিছোঁ, PA 17-30 যিমান হয় আপোনালোকৰ কোড কলেজ কোডটো দি গোটেইখিনি বস্তু চেম কৰি দি দিব। চাওক, এইখিনি বস্তু মই দেখুৱাইছোঁ। মই আকৌ দেখাবলৈ চেষ্টা কৰিম। যদি আপুনি ফাৰ্ষ্ট চেমত পঢ়ি আছে, চাওক এম এ এডুকেশ্যন ফাৰ্ষ্ট চেম, ইয়াতে আপোনাৰ ফাৰ্ষ্ট চেমৰ চেম একেই আপুনি ডাউনলোড কৰি ল'ব পাৰে। ভিডিঅ' ডিছক্ৰিপশ্যনতো আপুনি ইয়াৰ লিংকটো পাই যাব। তো বন্ধুসকল, যদি মই আপোনালোকক অনুৰোধ কৰিবলৈ বিচাৰিম, যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক। এনেকুৱা হেল্পফুল ভিডিঅ'বিলাক আমাৰ চেনেলত দিয়ে থাকোঁ, সকলোৰে আগত আপুনি পাই থাকিব। তো বন্ধুসকল, এইখিনিতো আপোনালোকে বুজি পালে যে কেনেকৈ ডাউনলোড কৰিব পাৰি। তো ইয়াৰ পৰা আপোনালোকে জাষ্ট আপোনালোকে কোনে পাছ কৰলাক, কাৰ বেক আহিলাক, কিন্তু ক'ত কিমান মাৰ্ক পালাক গোটেইখিনি বস্তু নাজানে। তো মই এতিয়া আপোনালোকে কেনেকৈ মাৰ্কশ্বিট সহকাৰে ক'ত কিমান পালে তাকে ক'বলৈ বিচাৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, স্ক্ৰীণত এতিয়া মই এছামিছৰ গোটেইখিনি বস্তু দিছোঁ, তেওঁলোকৰ ৰোল নম্বৰ চাই দিছোঁ। এতিয়া এইখিনি বস্তু আপোনালোকৰ যাৰ পিছতে এইখিনি আপোনালোকে অলপ তলপিনে ডাউন কৰি যাই থাকিলে, তো আপোনালোকে এতিয়া যেন যদি নতুন কৰি এডমিশ্যন হ'ব বিচাৰিছে, চেম প্ৰচেছ একেই হ'ব চবৰে, আপোনাৰ সকলোৰে হেল্পফুল হ'ব। কাৰণ এইখিনি প্ৰচেছ চবৰ কাৰণে একেই। আপুনি এম এ পঢ়ক, MSc পঢ়ক, Mcom পঢ়ক, আৰু আপুনি যিকোনো মেজৰ বা জেনেৰেললৈ পঢ়ক, একেই চেম কণ্ডিশ্যন, আপোনাৰ একেই কথা। তো বন্ধুসকল, এতিয়া মই এইখিনি আপোনালোকক দেখালোঁ। এম এ এডুকেশ্যন, MSc গোটেইকেইটা যাৰ যেনেহেন হয়, এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ যিয়ে যি লওক এম এত অৰ্থাৎ PG কোৰ্চত আপোনালোকৰ সকলোৰে হেল্পফুল হ'ব। এতিয়া মাৰ্কশ্বিট সহকাৰে কেনেকৈ ডাউনলোড কৰিব পাৰি তাকে দেখাম। এই ৰিজাল্ট গুড ৰিজাল্ট য'ত দেখা পাই আছে তাতে যাই আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে স্ক্ৰীণত তেনেকুৱা আহিব। ছেশ্যনটো আপোনাৰ 18-19 কৰি দিব লাগিব আৰু এইটো পষ্ট গ্ৰেজুৱেট কৰি দিব। চিলেক্টটো PG, অৰ্থাৎ আপোনালোকে PG কৰি আছে, MA কৰি আছে, সেইকাৰণে আপুনি PGটোত চিলেক্ট কৰি দিব লাগিব। দিয়াৰ পিছত আপুনি অলপ তলপিনে ডাউন কৰি আহিব, চাব MSc ফাৰ্ষ্ট চেম ইকনমিক্সৰ ৰিজাল্টটো দি দিছে আৰু এছামিছৰ দি মই ইয়াতে এছামিছ জাষ্ট বাহিৰ কৰি দেখুৱাই আছোঁ। PA আপোনাৰ যিকোনো এটা নাম্বাৰ বহাই দিলাক, মই অলপ হেৰি কৰি বেলেগ এটা কলেজৰ নাম্বাৰ 18 স্পেচ মই এছামিছ ফাৰ্ষ্ট চেমৰ ৰিজাল্ট বাহিৰ কৰি আছোঁ, আপোনালোকেও বাহিৰ কৰিব। চব একেই প্ৰচেছটো চবৰ ক্ষেত্ৰতে একেই হ'ব। থাৰ্ড চেম ফিফ্থ চেমৰ কোনো কথা নাই, থাৰ্ড চেম আৰু কি ফাৰ্ষ্ট চেম একেই, বা ছেকেণ্ড চেম ফ'ৰ্থ চেমতো এনেকুৱাই হ'ব। তা এইখিনি দি আপুনি গেট ৰিজাল্টত যাই ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে চাওক এই PDF ফাইল এটা ডাউনলোড হৈছে। ডাউনলোড হোৱাৰ পিছত চাওক স্ক্ৰীণত মাৰ্কশ্বিট সহকাৰে MA এক্সামিনেশ্যন ডলি কলিতা আহি গৈছে। মাৰ্কশ্বিটটো চাওক, আপোনালোকে দেখা পাইছে। তো আশা কৰোঁ বন্ধুসকল ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে লাইক কৰিব, যদি ভাল লগা নাই তেনেহ'লে আনলাইক কৰিব, আৰু কিয় ভাল লগা নাই কমেণ্ট বক্সত জনাব, তাকে আগৰ ভিডিঅ'ত মই সেইখিনি ভুল শুধৰাই ভিডিঅ' কৰিব পাৰি। তো ডণ্ট ফৰগেট লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। থেংক ইউ। নেক্সট এটা ভিডিঅ'ৰ জৰিয়তে আকৌ মিলিম। ধন্যবাদ।